অকলে নিজৰ জীৱন জীয়াবলৈ শিকি লওক। জৰুৰী নহয় যে আজি যি আপোনাৰ লগত আছে কাইলৈ আপোনাৰ লগত থাকিব। আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাটো প্ৰয়োজন, সেয়া হওক সুখৰ বা দুখৰ। কালি কি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব। আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। বন্ধু হিচাপে সেইজনক আপোন কৰি লওক যিয়ে সমাজত আপোনাক চিনাকি কৰি দিবলৈ লাজ নকৰে। চেহেৰা ৰং দেখি কাৰো সৈতে বন্ধুত্ব নকৰিব, কাৰণ দেহৰ ৰং ক'লা হ'লেও একো নাই, কিন্তু মনৰ ৰং ক'লা হ'ব নালাগে। সমাজে কি ক'ব কি নক'ব তাত মাথা নামাৰি নিজৰ লক্ষ্য পূৰণ কৰা উচিত, কাৰণ জীৱনটো সমাজৰ নহয়, আপোনাৰ। জীৱনটো কি আচৰিত নহয়নে? কোনোবাই নিজৰ সপোনৰ কাৰণে আপোনজনৰ পৰা দূৰত থাকে, কোনোবাই নিজৰ আপোনজনৰ কাৰণে সপোনৰ পৰা দূৰত থাকে। সঁচা জীৱন আৰম্ভ হয় হোৱাটছআপ আৰু ফেচবুকৰ বাহিৰত। চ' ডেট টেক কেয়াৰ। 5.0 পক্ষৰ পৰা মই ইমদাদ। ভালে থাকক, সুস্থ থাকক। জয় হিন্দ।